পৰিশ্ৰম নকৰাকৈ আহাৰ খোৱাটো চুৰি কৰি খোৱাৰ সমান। কথাষাৰ কৈছিল মহাত্মা গান্ধী। হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। উক্ত কথাষাৰ কৈছিল ভূপেন হাজৰিকা। ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। উক্ত কথাষাৰ কৈছিল লক্ষ্মীনাথ বেজবৰুৱা। জীৱনৰ সকলো কলাৰ শ্ৰেষ্ঠ কলা হৈছে ভালদৰে জীয়াই থাকিব জনাটো। উক্ত কথাষাৰ কৈছিল মহাত্মা গান্ধী। সবল হোৱা কিন্তু দুৰ্বল নহবা, শক্তিমান হোৱা কিন্তু অত্যাচাৰী নহবা। উক্ত কথাষাৰ কৈছিল APJ আব্দুল কালাম। নিৰক্ষৰতা মানে জ্ঞানবিহীন নহয়। উক্ত কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। কিতাপ তথা শিক্ষা নথকা ঘৰ এখনৰ খিৰিকী নথকা কোঠালীৰ দৰে। উক্ত কথাষাৰ কৈছিল এছ মেলনে। নিজকে জ্ঞানী বুলি ভাবাজনেই প্ৰকৃত মূৰ্খ। উক্ত কথাষাৰ কৈছিল ভলটেয়াৰ। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি, নিজৰ দুখ ত্ৰুটিবোৰ লুকাই ৰখাজনেই প্ৰকৃততেই অন্ধ। উক্ত কথাষাৰ কৈছিল মহাত্মা গান্ধী। এটা বন্দুকৰ গুলীতকৈ এটোপাল চিয়াহীৰ মূল্য বেছি। উক্ত কথাষাৰ কৈছিল মাতাৰ টেৰেছা। সত্যই ভগৱান, সত্যৰ সদায় জয়, সত্যই সদায় কঠিন। উক্ত কথাষাৰ কৈছিল মহাত্মা গান্ধী। দেশতকৈ মোমাই ডাঙৰ নহয়। উক্ত কথাষাৰ কৈছিল বীৰ লাচিত বৰফুকন। আমি আমাৰ ভাগ্যৰ গৰাকী। উক্ত কথাষাৰ কৈছিল মহাত্মা গান্ধী। পাপ যিমানেই সৰু হওক কেতিয়াও নকৰিবা, পুণ্য যিমানেই সৰু হওক সদায় কৰিবা। APJ আব্দুল কালাম। শত্ৰুক ভাল পাবলৈ শিকা। উক্ত কথাষাৰ কৈছিল যীশু খ্ৰীষ্ট। Thanks for watching.